আউটপোষ্ট সহযোগ কৰিছে অপেন সিগনেলে কৈছে ইণ্ডিয়াৰ বেষ্ট ভিডিঅ' এক্সপেৰিয়েন্স মাত্ৰ এয়াৰটেলে দিয়ে জুলক মই কি কৰিম পিন্ধক কিয় ছাৰ কিয় ইউনিফৰ্ম মানুহে কিয় পিন্ধে নাজানে অকণমান মুখখন বন্ধকে থোৱা দেই আপুনি মনে মনে থাকক পিন্ধক এইযোৰ চকু মুদক কিয় টাৱেল চাৱেল নাই এনেকেই পিন্ধিব হে লাগিব প্ৰভু আনি দিম ছাৰ আপুনি মণিৰ আগত মোক এনেকৈ অপমান নকৰাহেঁতেনো হ'লহেঁতেন দিয়ক কি হ'ল আনিছনে আউনি নিছো হেতা টেক্সি আৰু কেৰাহী নাই নাই এটাও নাই নে চব নাই বুলি কোৱা নাই জানো আচ্ছা কি হ'ল এখনো নাই নে চব নাই বুলি কোৱা নাই জানো বাৰু বিশেষ বেয়া কথা কি বেয়া কথা এই যে একোটা বস্তু দোকানত আছে আছে ঘৰত তলা আছে ঘৰত এটা তলা আছে সেইটো আকৌ মাৰি থোৱা আছে নহয় হে আপুনি তলা মাৰিব লাগিছে ক'ত আপুনি মাৰি থৈছে ক'ত মাৰিব লাগিছে ঘৰত তেনে মানুহটো আছে ঘৰখন খোলা ৰাখিব লাগিছে দোকানত বস্তু না দোকানত তলা লগাই দিয়ক সেইটো ঐ পুৱাই দোকানখন খুলিবলৈ আহিছো মাথাটো নষ্ট কৰি নল'বা দেই মাথা বেয়া হৈ যায় ন লগ পাম যোৱা লগ পাম এনেকে বহি থাকিব নালাগে বলক ক'লে কি ক'লে আনালে আকৌ তুমি অকণ মনে মনে থাকা আপুনি মনে মনে থাকক বলক মই ছাৰ নাযাওঁ নেকি কি হ'ল মোৰ থানাখন কি হ'ব বহুত হৈ গ'ল অসভ্যালি বলক চিধা দিয়া যোৱা ভাতকেইটা বহাগে যোৱা মই ভাতেই ৰন্ধা নাই আমি অকণ বহিম যোৱা পটকে বনাই দিয়াগে নেলাগে আজি ভাত নোখোৱাকে গ'লে নমৰে যাওকচোন ঠিকে কৈছে বৌয়ে আজি ভাত নোখোৱাকৈ গ'লে নমৰে বলক আহক মই ৰাতি নাহিম চাগে ঘৰলে নাহিলেও নেলাগে যাওক নাহিব নেকি বাৰু লওক ফাইল চাইল চব লওক বলক ক'লে যাম থানালৈ বলক ক'লে যায় চা কেকেৰ ফালন ছিজন 2 আপুনি অকলে নে লগত ময়ো আছো চা মোৰ ভালকে মনত নাই দেই আঁঠু কাঢ়ি থাকচোন কি হৈছে বলক ছাৰ কথাটো কৈছে ভাগ্যহে আজি বাচিছো মোৰ কোনো মায়া নাই মোৰ কোনো মমতা নাই মোৰ কোনো লোভ নাই মোৰ কোনো মোহ নাই মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাই মোৰ কাৰো লগত ৰিলেশ্যন নাই মই আজি মুক্ত মই আজি কাঞ্চন থাকে মই আজি ব্ৰহ্মকুমাৰ নিজৰ বুলি এই
তই লাগিলে ব্ৰহ্মকুমাৰ হও বা কিশোৰ কুমাৰ মোৰ আগত কেলে এইবোৰ শুনাই আছ তুমি ব্ৰহ্মকুমাৰ কিশোৰ কুমাৰৰ লগত তুলনা কৰি দিলা কষ্টুমত মিলাম নেক্সট টাইম যাতে মোৰ আগত এইবোৰ নুশুনাও তই কোৱা দেই মই ব্ৰহ্মকুমাৰ হ'ব পাৰো কিন্তু তন্ত্ৰ মন্ত্ৰ এতিয়াও এৰি দিয়া নাই দে নিজৰ বুলি এনেকুৱা এটা মন্ত্ৰ মাৰিম নহয় ময়ো মাৰিম এই দল ওম শান্তি মই আজি ব্ৰহ্মকুমাৰ মই আজি মুক্ত মোৰ কোনো খং নাই মোৰ কোনো ৰাগ নাই মই কাঞ্চন ব্ৰহ্মকুমাৰ আমলৈ দুটা বনালে হ'ব উলিয়াই লগে দুটা নহয় 4টা আৰু দুটা কাৰ কাৰণে মোৰ তোমাৰ কাৰণে কণীৰ বাকলিটো আছে নহয় বাকলি খা আচ্ছা নিদিয়ে নিদু হেতা দেখছি কে আহি নিদু অ বাচ্চাটা গোটেই সোপা ভাগি পেলাও নেকি এইখন দেখিছ একে ৰেপি পেলাম এ ভণ্টি এই সেইবিলাক তাৰ কথা বাদ দেচোন অ পাই তই এইফালে আহ। কওকচোন হেৰি এই যে তোক যে এইবিলাক যে লাগে যে কিহৰ কাৰণে লাগে বাৰু মই ৰান্ধনি কৰিম ৰান্ধনি ক'ত কৰিবি অ স্কুলত যে মধামা বুজাম এইবাৰ কটাৰ মধ্যাহ্ন ভোজন কৰিবলৈ মন গ'ল এ মই নকওঁ ল'ৰা ছোৱালীয়ে কৰিব মই বনাই দিছো আচ্ছা তই যে হেতা কেৰাহী এইবিলাক বিচাৰি আছ মোৰ হিচাপত দেখো সেইবিলাক দেখো তোৰ দোকানতে থাকিব লাগে অ। এই কথাটো মাথাটো মোৰ মোৰ মোলৈ কিয় নাহিছে পাগলটো এইটো মাথাটো ইউজ কৰিছে তাৰ খজুৱাইছে আকৌ তোৰটো এ বাদ দে এই ঠাৰিখিনি সৰিয়হৰ লগত ভাজিম দেই ইমান দাম হৈছে মোৰ লগত নাইনচাফি হৈছে ছাৰ কি নাইনচাফি হৈছে আপোনাৰো আপুনি জোৰ জবৰদস্তি মোক উঠাই আনিছে মই এতিয়া বহিম ক'ত আৰে থানাত বহিবলৈ টেবুল চকীৰ অভাৱ আছে নেকি এখন বেদখলকাৰী কব্জাত আছে আজি সুন্দৰ নাহে তাতে বহক লৈ যাওক কালিলৈ যদি আহে মোক আকৌ উঠাই দিব এয়াই মোৰ ইজ্জত ছাৰ এখন থানা হাবিলদাৰ মোৰ ইজ্জত মাটিৰ লগত মিলাই দিলে আপুনি যাবলৈ নাই আপুনি তেতিয়াহ'লে সেইখনতে বহি দিমগৈ আৰু থেংক ইউ আহি আছো কিয় হাঁহি আছে কি হ'ল বৰ দেখোন উস্তাদি মাৰি গৈছিল প্ৰাইভেট থানা খুলিম এখন থানাত ভৰি নিদিও সব কাম ঘৰৰ পৰাই কৰিম এটা কি হ'ল বা এতিয়া ইয়াত থাকি কৰিম বুলি ভাবিছো তোৰ কি আপত্তি নাই আপত্তি একো নাই সেইকাৰণে মানুহে মৰপুতনি মাৰিব নালাগে আৰু ইউ য়েছ ৰিপ্লাই ভাল পাইছো আই এম দা কে I am the Havildar in this Thana. I am the most senior most person. Are you insulting me? No. ইমান দা নাখায় নেকি তোতকে ডাঙৰ যে সেইকাৰণে ডাঙৰ দাটো খুৱাই গৈছে এই কেটা এই ইউ what happened ও বা এইবিলাক লৈ ফেলে ক'ত সোমাৱা মই আলহী এই মিষ্টাৰ আধা পাগল এইটো কি ড্ৰেছ কেকেটা মোৰ দুখৰ কথা কাক কোনাই সুধিব দুখ লাগে কেকেটা ৰাকেশ ৰাকেশ ছাৰ কৈছে ছাৰ দেখিলে আনটিয়ে দুখৰ কথা এটা ক'বলৈও সময় নাই ৰাকেশ কৈছো ছাৰ আহি আছো কি হলো ইয়াৰ জানো আই ও বা এইবিলাক লৈ ফেলে ক'ত সোমাৱা মই আলহী খাবলৈ যাওঁ এই টেক্সি কেটা আহিলো গৃহস্থত যদি সময়মতে খোৱা পোৱা নিদিয়ে নিজে ভাত নিজে বহাই দিব নিজৰ খোৱা জেগা নিজে লৈছা আৰু নিজে লৈছো দুমনি কৈছো আচল কথাটো কো
স্কুললৈ যাওঁ কি কৰবা নতুন চাকৰিত জন্মাইছো চাকৰি ৰান্ধনী ৰান্ধনী চাকৰি পালি দিনত যে ল'ৰা ছোৱালীবিলাকক ভাতটো খুৱাই এতিয়া ভাতটো মই বনাই সিহঁতক খাব ময়ো খাম ব্ৰেইনটো ঠিকে আছেতো ঠিকে আছে কমল মই কৈছো জোঁৱাই ৰান্ধনী হৈ গ'ল কি কলি মোহন ৰান্ধনী হৈ গ'ল আহিছো যা পাগলে হ'ল নেকি যি কৰা কৰি থাক তোমালোকক মই আজি এটা প্ৰশ্ন সুধিম কোনে পাৰা থিয় হৈ উত্তৰ দিবা হ'ব পৃথিৱীৰ ভিতৰত চবতকে ডাঙৰ নদীদ্বীপটোৰ নাম কি আৰু সেই নদীদ্বীপটো ক'ত অৱস্থিত পাৰিবানে কোনোবাই ক'ব পাৰিবানে পৃথিৱীৰ ভিতৰত চবতকৈ ডাঙৰ নদীদ্বীপটো কি আৰু সেই নদীদ্বীপটো ক'ত অৱস্থিত পাৰিবা তোমালোকে মই কৈছো শুনা পৃথিৱীৰ ভিতৰত চবতকৈ ডাঙৰ নদীদ্বীপটোৰ নাম হৈছে মাজুলী আৰু সেই মাজুলী ক'ত অৱস্থিত অসমৰে ব্ৰহ্মপুত্ৰত তোমালোকে জানানে বনৰীয়া জন্তু কাক বোলে আৰু ঘৰচীয়া জন্তু কাক বোলে তোমালোকে মোক 5টা বনৰীয়া জন্তু আৰু 5টা ঘৰচীয়া জন্তুৰ নাম ক'ব পাৰিবানে নোৱাৰা পাৰিবানে কোনে পাৰিবা থিয় হোৱা কোৱা ঘৰচীয়া জন্তু কাক বোলে জানানে যিবিলাক জন্তুক আমি ঘৰত প্ৰতিপালন কৰোঁ যিবিলাক জন্তুক আমি ঘৰত পোহপাল কৰোঁ সেইবিলাক জন্তুক ঘৰচীয়া জন্তু বুলি কোৱা হয় আৰু যিবিলাক জন্তু জংঘলত থাকে সেইবিলাক জন্তুক আমি বনৰীয়া জন্তু বুলি কওঁ জংঘলত থকাবিলাকক বনৰীয়া জন্তু বুলি কোৱা হয় 5টা বনৰীয়া জন্তুৰ নাম ক'ব পাৰিবানে 5টা বনৰীয়া জন্তু হৈছে বাঘ সিংহ ভালুক শিয়াল আৰু হৰিণা হয়নে নহয় মই কোৱা কথাখিনি তোমালোকে মনত ৰাখিবা হৈছে ফুল বণ্ডিং হেল্প নমস্কাৰ মই আহি গৈছো তোমালোকৰ চিন্তা নাছে মই বনাই যাম তোমালোকে খাই যাবা তই আহি গৈছ মানে কোন তই মই ৰান্ধনী ৰান্ধনী কিহৰ ৰান্ধনী স্কুলত যে দুপৰীয়া আহাৰটো খোৱা এই ভাতটো আজিবা মই বনাম বুলি ভাবি আছো পাকঘৰটো এবাৰ দেখাই দিয়কচোন পাকঘৰ দেখাই দিব লাগে ওলা পাকঘৰটো দেখাই দিয়ক ওলা ইয়াৰ পৰা পাকঘৰটো দেখাই দিয়ক আহি পেলাই দেখাই দিয়কচোন ওলা ওলা কিহৰ পাৰ্মিশ্যন লাগে তোক ওলা বুলি কৈছো নহয় ওলাই যা বুলি কৈছো নহয় ওলাই যা কি হৈছে ছাৰ কি হৈছে কিবা ভাল কাম এটা কাৰণে আহিছো চাই কেনে খেদাই দিছে ভাল কাম কৰিবলৈ আহিছ কি ভাল কাম কৰিবলৈ আহিছ তই কি ভাল কাম কৰিবলৈ আহিছ এই ল'ৰা ছোৱালী যে দিনৰ ভাতটো খোৱা আজিৰ পৰা মানে দিনৰ ভাতটো মই বনাম বুলি কৈছো ভাত ভাত দালি চব্জি চাটনি এখন আলু ভাজি বেঙেনা হ'ব তই মোক লিষ্ট দিব নালাগে এইবিলাকৰ কাৰণে আমাৰ ৰান্ধনী আছে নহয় তাক খেতি দিয়ক মোক সোমাই লওক কি ছাৰ ইয়াক এতিয়াই গতিয়ে উলিয়াই দিয়কচোন উলিয়াই দিয়ক ওলা বুলি কৈছো নহয় ছাৰ ইয়াক একদম গেটৰ বাহিৰ কৰি দিয়ক একদম উলিয়াই দিয়ক ব'লা তোমালোক ভিতৰলৈ ব'লা বুজি পালি নহয় কি লিখিব লাগিব লিখ হ'ব ৰ ক'ত যা ইয়াতে লিখ এয়া কাগজ ল আৰে তই তলত কিয় বহিলি ছাৰ আমি ব্ৰহ্মকুমাৰ যে আমি একো চকীত বহিব নাপায় বল এইটো তোৰ বল নহয় ছাৰ মই এটা দুখৰ কথা কাক কওঁ কোনে শুনিব ঐ উঠচোন উঠ পাগলামি কৰি আছ কিয় দেখ এইটো দিয়ক এই নেতাও নেৰাখে লগত ল বল বল এখন মোৰ নিজৰ থানা মই সোমাব নালাগিছে আপুনি নিজে সোমা এইখন তোৰ নিজৰ থানা বল বুলি কৈছো কি হৈছে মোক লৈ যাব লাগিছে পাক ঘৰলে লৈ আহিছে থানালৈ গোটেই ৰাস্তাটো মোক টঙনি আহিছ কোনে তোক পাৰ্মিশ্যন দিছিলে ভাত বনাবলৈ ইন্দিয়া ক'ৰবাত জধে মধে পাৰ্মিশ্যন দিছে মোক পাৰ্মিশ্যনটো দিব
কিহৰ পাৰ্মিশ্যন লাগে তোক ছাৰ ইয়াক বোলে মধ্যাহ্ন ভোজন বনাবলৈ পাৰ্মিশ্যন উলিয়াই দিব লাগে হয় ছাৰ দিয়ক দিয়াকে মোকে দিয়ক কি এনজিঅ'ক দিয়া আৰু তোক দিয়া একেই কথা ঐ আমি ল'ৰা ছোৱালীৰ জীৱনক লৈ হেতালি খেলিব নোৱাৰো বুজিছ একজেক্টলি সেইবিলাক বৰ বেয়া কথা হৈছে তাকেতো ছাৰ তাৰ চাৰিওফালে প্ৰতিবাদ তথাপিওতো কাৰো গা লৰা নাই পজিটিভ কিবা এটা নিশ্চয় হ'ব আমিও সেইটোৱে বিচাৰো ছাৰ এনিৱে মই আহোঁ ছাৰ ক্লাছ এৰি থৈ আহিছোঁ ইয়াক আৰু স্কুললৈ যাবলৈ নিদিব ছাৰ আহোঁ দিয়ক আহোঁ দিয়ক মই ল'ৰা ছোৱালীক কিবা এটা বনাই খুৱাম বুলি ভাবিছো মোক হলে নিদিছে দিছে বেয়া কথা ছাৰ ভাত এসাঁজ খোৱাটো বেয়া কথা নহয় কিন্তু ভাতৰ নামত বিষ খোৱাটোহে বেয়া কথা কিবা এটা ব্যৱস্থা মই কৰিব লাগিব ছাৰ আয়ু তেওঁহে ব্যৱস্থা কৰে এই স্কুলৰ মন্ত্ৰীজনক ক'ত লগ পাম মোক শিক্ষামন্ত্ৰী কিবা এটা আলোচনা কৰিম আলোচনা কৰে বোলে এই